নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিম ক্লাস 12 কন্টিনিউটি এণ্ড ডিফাৰেন্সিয়েবিলিটি চেপ্টাৰ 2 এক্সাৰসাইজ 5.1 ৰ কোৱেশ্চন নম্বৰ 26 কোৱেশ্চনটো দিয়া আছে f of x is equals to k cos x divided by pi minus 2x if x not is equals to pi by 2 আৰু 3 if x is equals to pi by 2 এতিয়া আমি এই কোৱেশ্চনটোত k ভ্যালু ফাইন্ড কৰিব লাগে এতিয়া আমি লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট ফাৰ্ষ্টত উলিয়াই লও তাৰ পিছত আমি k ভ্যালুটো ফাইন্ড কৰিব পাৰিম এতিয়া ফাৰ্ষ্টত লেফট হ্যান্ড লিমিট উলিয়াও লেফট হ্যান্ড লিমিট মানে হৈছে আমি pi by 2 ক লেফট সাইডৰ পৰা এপ্ৰোচ কৰিছো যেহেতু আমি pi by 2 ক লেফট সাইডৰ পৰা এপ্ৰোচ কৰিছো এটো pi by 2 নহয় হেকাৰণে আমি এটো ফাংচন চুজ কৰিম কাৰণ এটো ফাংচনত x = pi by 2 হয় যোনটো আমাক নেলাগে হেকাৰণে আমি এটো লিখিম লিমিট h x tends to pi by 2 নেগেটিভ এটো হয় k cos x divided by pi minus 2x এতিয়া আমি ইয়াক x ক চেঞ্জ কৰিম এটো লিখিম আমি let x = pi by 2 minus h left hand limit আমি pi by মানে যোনটো লিমিট থাকে হেতু pi by 2 minus h লিখো আৰু right hand limit plus h লিখিম এতিয়া আমি when x tends to pi by 2 then h tends to 0 ইয়াত আমি এতিয়া এটোক ৰিপ্লেস কৰিম ইয়াত আমি লিখিম limit h tends to 0 k cos x ৰ জাগাত pi by 2 minus h তলত pi minus 2 pi by 2 minus h এতিয়া limit h tends to 0 এটো k cos pi by 2 minus h এতিয়া সোয়া যদি cos pi by 2 minus x এটোক আমি কি লিখো এটোক আমি লিখো sin x আৰু ইয়া কাৰ্টেসিয়ান sin আৰু ইয়া sinও কি হ'ব pi by 2 হয় এটো যেহেতু মাইনাস এটো ব্যাক সাইডে যাব আৰু এটো হয় অল পজিটিভ হেকাৰণে sin টো পজিটিভ হ'ব কাৰণ এটো হ'ব k sin h আৰু তলত ডিভাইডেড বাই pi মাইনাস এটো ইয়াত খুমুৱাই দিলে মাইনাস pi আৰু ইয়াত মাইনাস মাইনাস প্লাস 2h এতিয়া ইয়াত কি হ'ব ইয়াত হ'ব লিমিট h tends to 0 k sin h ইয়াত মাইনাসে ক্যান্সেল ইয়াত বাকি থাকিব 2h এতিয়া আমি এটা ফৰ্মুলা পাইছিলো ফৰ্মুলাটো হৈছে লিমিট h tends to 0 sin h by h = 1 এতিয়া ইয়াতো এই পাৰ্টটো আছে sin h by h আৰু লিমিট h tends to 0 গতিকে আমি k by 2 টো বাহিৰত লিখিম k by 2 বাহিৰত লিখি দিলো আৰু ইয়াত বাছি থাকিলে লিমিট h tends to 0 sin h by h এই গুটে পাৰ্টটো হৈ যাব 1 গতিকে আমি ইয়াক লিখিম k by 2 into 1 is equals to k by 2 therefore left hand limit is equals to k by 2 এতিয়া আমি রাইট হ্যান্ড লিমিট ফাইন্ড কৰিম রাইট হ্যান্ড লিমিট মানে আমি pi by 2 রাইট সাইডৰ পৰা এপ্ৰোচ কৰিছো আৰু যেহেতু এটো pi by 2 নালাগে আমাক হেকাৰণে আমি ফাংচনটো হে সেম ফাংচনটো লিখিম ইয়াত আমি এটা লিখিম লিমিট x tends to pi by 2 পজিটিভ ইয়াত ফাংচনটো আছিল k cos x divided by pi minus 2x এতিয়া আমি ইয়াত আকৌ x ক চেঞ্জ কৰিম let x = এতিয়া যেহেতু ৰাইট হ্যান্ড লিমিট হেকাৰণে প্লাস h হ'ব এতিয়া when x tends to 0 x tends to pi by 2 then h tends to 0 এতিয়া আমি ইয়াত লিখিম limit h tends to 0 k cos
pi by 2 plus h divided by pi minus 2 ইয়াত হ'ব pi by 2 plus h এতিয়া আমি আকৌ ইয়াক সলভ কৰিম আগৰ নিচিনা ইয়াক লিখিম লিমিট h tends to 0 এতিয়া k এতিয়া cos pi by 2 plus h যেহেতু pi by 2 আছে ইয়াত হে কাৰণে sin h হ'ব কিন্তু এতিয়া আমি sin টো চাও pi by 2 হয় এটো a s t c আৰু যেহেতু pi by 2 হয় pi by 2 প্লাস মানে এই সেকেন্ড কোয়াড্ৰেন্টত আহিব আৰু সেকেন্ড কোয়াড্ৰেন্টত খালি সাইন পজিটিভ হয় হে কাৰণে এটোত নেগেটিভ সাইন আহিব হে কাৰণে ইয়াত আমি লিখিম minus sin h আৰু তলত pi minus pi এটো minus 2h এতিয়া এটো হ'ব লিমিট h tends to 0 minus k sin h to minus minus cancel ইয়াত বাকি থাকিব minus 2h এতিয়া এটো cancel হৈ গল এতিয়া এই টার্মটো আকৌ সেম আগৰ নিচিনা হৈ গল এটো ফৰ্মুলাটো আছিল লিমিট h tends to 0 sin h by h is equals to 1 গতিকে ইয়াত আমি k by 2 আকৌ বাহিৰলৈ উলিয়াই আনিম k by 2 বাহিৰ উলিয়ালে লিমিট h tends to 0 sin h by h এতিয়া ইয়াত খালি k by 2 বাছি যাব হে কাৰণে right hand limit is equals to k by 2 আৰু এতিয়া ইয়াত দিয়া আছিল এতিয়া কোৱেশ্চনটো দিয়া আছিল যেতিয়া x is equals to pi by 2 তেতিয়া ইয়াৰ ফাংচনটো হয় 3 হে কাৰণে এতিয়া আমি f of pi by 2 উলিয়াম f of pi by 2 is equals to 3 এতিয়া আমি জানো যেতিয়া এটা ফাংচন কন্টিনিউয়াস হয় এটা ফাংচন কন্টিনিউয়াস হ'বলৈ এটা কন্ডিশন আছে কন্ডিশনটো হৈছে লেফট হ্যান্ড লিমিট is equals to right hand limit is equals to f of x এতিয়া ইয়াত লেফট হ্যান্ড লিমিট হয় k by 2 right hand limit হয় k by 2 এতিয়া ইয়াত f of x মানে ইয়াত f of pi by 2 আৰু f of pi by 2 মানে হয় 3 গতিকে যেহেতু লেফট হ্যান্ড লিমিট is equals to right hand limit is equals to f of pi by 2 হে কাৰণে আমি লিখিম k by 2 is equals to 3 কাৰণ f of pi by 2 is equals to 3 হে কাৰণে k is equals to 6 এটোৱে হয় ইয়াৰ आंसर k ভ্যালু হয় 6